Hello everyone, welcome back to my channel. মই মনিষা স্বাগতম জনাইছো মোৰ এটা ইউটিউব আন এটা চেনেলত। আজি আমি অলপমান শ্বপিং কৰিব গৈছিলো কাৰণ পৰহিলে আমাৰ এটা ট্ৰিপ আছে আৰু এয়া পেকিং মই পুৰা কৰি ললো। মই মনিষাই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোত। আজি একচুয়ালি মই ভিডিওটো ষ্টাৰ্ট কৰিছো পেকিংৰ পৰা। কালি আমি এঠাইলৈ গৈ আছো আৰু কোড গৈ আছো কিহৰ কাৰণে গৈ আছো হেতু আপোনালোকে মোৰ ব্লগটো চাই থাকিলে গম পাব। আৰু এতিয়া অলমোষ্ট পেকিং হৈ গ'ল আৰু এতিয়া মোৰখিনি হৈ গ'ল আৰু মোৰ ল'ৰাৰ হৈ গ'ল। বাপেকৰ আছে, বাপেকৰ হোৱা নাই তো মই আপোনাক দেখুৱাই আছো। মোৰ বেগটোত মোৰ কাপোৰ হ'ব আৰু দেউতাকৰ আৰু এয়া মই লৈ দিছোঁ এইবিলাক মানে পাউচবিলাক ইমান ধুনীয়া পাউচবিলাক। মই এইটো এমাজনৰ পৰা অৰ্ডাৰ দিছিলোঁ, 3টা আছে। এটাত মোৰ স্কিন কেয়াৰ লৈছোঁ, এটাত মোৰ মেকআপৰ লৈছোঁ আৰু এইটোত মই অলপ মেডিচিন দৰকাৰ পৰে। আৰু এইটো হ'ল মোৰ ল'ৰাৰটো ৰেডি হৈ থৈ আছে। তো কালি আমি যাম ৰাতিপুৱা আৰ্লি মৰ্ণিং যাম, 4টা চাৰে 4টা মানে ওলাই যাম। তো মোৰ ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব মই ক'ত যাম। ফাইনেলি উই আৰ ৰেডি আৰু মোৰ ৰেডি হৈ গ'লোঁ মই। আৰু এইফালে বানী হাই কৈ দিয়া বানী। আৰু এয়া পেক অলমষ্ট হৈ গ'ল, এতিয়া আমি আৰু ওলাই দিম। আমি এতিয়া গুৱাহাটী পালোহি, এতিয়া আমি শ্বিলঙৰ ৰাস্তাৰ ফালে যাম। আৰু আজি মোৰ লগত এটা ইনচিডেণ্ট হৈ গ'ল, বহুত বেয়া কৰি পৰিলোঁ। তো আঙুলিও দুখ পাইছোঁ, ভাঙিছে নেকি নাজানো আৰু এইটো বিষ। তো এনেকৈ আমি জাৰ্ণিটো কৰিছোঁ আৰু আমাৰ ভিডিঅ'টো চাই থাকিব, মই দেখাই থাকিম বাৰু। শ্বিলং পাই আমি লগ পাই আছোঁ। ফাইনেলি আমি শ্বিলং পাই গ'লোহি, মানে শ্বিলং সোমালোঁ আৰু শ্বিলং ৰোড হয়। আৰু এতিয়া গৈ আছোঁ, আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈছে এতিয়া। ডেষ্টিনেশ্যন পোৱা নাই গৈ। আনি শুই আছিলে ইমান টাইম, এতিয়া জাষ্ট উঠিলে আৰু এইখেতে গাড়ী চলাই ভাগৰ লাগিছে আৰু। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আপোনালোকে। না গত এতিয়া আমি খাই ল'লোঁ, লাঞ্চ কৰি ল'লোঁ হালকা ফুলকা। আৰু এতিয়া আমি গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যন জেগাত। তো কালিৰ পৰা বহুত ভাল ব্লগ আহিব, ৰীল আহিব, আপোনালোকে চাব। আৰু বহুত ধুনীয়া ধুনীয়া জেগাত যাম, ধুনীয়া ধুনীয়া জেগা এক্সপ্ল'ৰ কৰিম। আৰু এয়া মোৰ হাতৰ কণ্ডিশ্যন বহুত বিষাই আছে। তো এতিয়া আমি ওলালোঁ আৰু এতিয়া আমি শ্বিলঙৰ এখন ৰেষ্টুৰেণ্টত সোমাই খাই পেলাই এতিয়া ওলাইছোঁ আৰু। কিয় জাগা বিউটিফুল। ঐ বৰাপানী এইফালে আছিলে জান। So beautiful. Oh my god. Wow, so beautiful. ইমান ধুনীয়া লাগিছে। So এইফালে আৰু এইটো হ'ল আমাৰ ৰুম, বিউটিফুল ৰুম। ইয়াত আমি থাকিম আৰু বহুতেই ধুনীয়া ৰুমটো, একদম ভাল লাগিছে ৰুমটো। আৰু এইফালে এটা ধুনীয়া বেলকনি আছে, য'ৰ পৰা আপুনি ধুনীয়াকৈ ৰাস্তাৰ ভিউটো দেখাব পিছত। ইমান ধুনীয়া, বহুত ধুনীয়া ৰুমটো। তো এইটো ৰুম ভাল লাগিছে ন? আৰু এইজনী মই বাথৰুমটো চাওঁ, বাথৰুমটো কেনেকুৱা। বাথৰুমটো ধুনীয়া, চব আছে, গিজাৰ আছে নুচুবা সেইবিলাক। বহুত ভাল লাগিছে, এইফালৰ পৰা চাবলৈ ভাল লাগিছে ৰুমটো, ধুনীয়া লাগিছে। এতিয়া খানা খাব আহিছোঁ আৰু ইয়াতে পাই গৈছোঁ আমি অসমীয়া একদম ধুনীয়া কিটচেন। আৰু কিটচেনটো মই দেখাই আছোঁ, আছামিজ ইয়াতে আমি যাম এতিয়া। ৰাস্তাটো আহিছোঁ ন, গল্ডেন
আমি এতিয়া আহিলোঁ পুলিচ বজাৰত আহিছোঁ অকণমান চাহ তাহ খাবৰ কাৰণে বেছি ইমান হেভি খাবলৈ মন যোৱা নাছিলে তো ইয়াতে আহি পেলাই আমি লালমোহন আৰু কচুৰি ল'লোঁ ইমান টেষ্টি লালমোহনটো তাৰপিছত অকণমান কিবা কিবি এনেই চাইছিলোঁগৈ তাৰপিছত এইটো চাওক না ভিউটো ইমান ধুনীয়া লাগিছে নহয় মানে ৰখি পেলাই গাড়ীখন তাতে অকণমান ৰখি তাতে মই ক'লোঁ যে হাজবেণ্ডক ভিডিঅ' এটা লোৱাচোন তাতে ইপিনে পূৰ্ণিমাৰ ৰাতি পাহাৰৰে দাঁতি বুলি গান চংটো মনত পৰি গৈছিলে তাৰপিছত এতিয়া ৰখি অকণমান টাইম ভিডিঅ'জ ল'লোঁ তাৰপিছত আমি ইয়াৰ পৰা ওলালোঁ কিন্তু এটা কথা কি জানে শ্বিলঙৰ ৰাস্তাবিলাক যে বিৰাট অকোৱা পকোৱা মানে ক'ৰবাত গ'লে ক'ৰবাত ওলায় তাৰপিছত আহি পেলাই আৰু হোটেল আহিলোঁ আৰু ভাগৰো লাগিছে যিহেতু গোটেই দিনটো ট্ৰেভেলিং পৰিবা আমি হাঁহি যাম হা আমি হোটেল আহিলোঁ আহি পেলাই ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ পেলাই এতিয়া আমাৰ ডিনাৰটো আমি হোটেলতে ৰিচিপশ্যনক কৈ দিলোঁ ডিনাৰ আহি গ'ল আৰু ডিনাৰত আছে ৰাইচ আৰু এয়া হ'ল চিকেন গ্ৰেভি আৰু এতিয়া আমি ধুনীয়া কৰি ডিনাৰটো কৰি লওঁ টিভি চাইছে আৰু এয়া নেক্সট মৰ্ণিং ৰাতিপুৱা উঠি পেলাই চাং না ভিউটো কেনেকুৱা ধুনীয়া আৰু ইমান ঠাণ্ডা একদম হালকা বৰষুণ দি আছে মই ভবা নাছিলোঁ ইমান ঠাণ্ডা হ'ব বুলি তো ইমানো গৰম কাপোৰ নানিলোঁ এতিয়া মই পস্তাই আছোঁ ইমান ঠাণ্ডা লাগিছে তো এয়া অকণমান টাইম ভিউটো এনজয় কৰিলোঁ কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে এতিয়া আমি ৰেডি হৈছোঁ এতিয়া আমি ফুৰিবলৈ যাওঁ ন বেটা আমি অলপ আগত জাষ্ট আহিছিলোঁ ঘূৰি পেলাই আৰু আজি হ'ল ডে 2 আৰু আমি এতিয়া সন্ধিয়া অলপমান শ্বিলঙৰ যোনটো পুলিচ বজাৰ আছে তাতে আমি অকণমান যাম অলপমান ঘূৰিম আৰু কিবা কিবি খাম কাৰণ আজিতো মোৰ মানডে হ'ল মই একো খাবও নোৱাৰোঁ তো সেইটো কাৰণে আৰু সেয়াই আৰু আপোনালোকে কি কৰি আছে ক'ব আৰু আজি বহুত অলপ হেক্টিক আছিলে সেই দিনটো আৰু তো সেইটো কাৰণে তো মই ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ' দেখাই থাকিম আমি পৰহিলৈ লাইটলুম যাম বহুত ধুনীয়া জেগাটো তাত এক্সপ্ল'ৰ কৰিম তো মোৰ ভিডিঅ'বোৰ চাই থাকিব